হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ এটা নতুন টপিক আৰু এই টপিকটো হৈছে লিভাৰৰ কাৰণে আটাইতকৈ বেছি ভাল আয়ুৰ্বেদিক চিৰাপ কোনটো। কিন্তু তাৰ আগতে আমি জানি থওঁ যে লিভাৰ বেয়া হোৱাৰ লক্ষণবিলাক কি কি। লিভাৰ বেয়া হৈছে বুলি আপুনি কেনেকৈ গম পাব, নহয় জানো? আপুনি 10টা লক্ষণ দেখা পালে তৎক্ষণাত লিভাৰ পৰীক্ষা কৰাব। মানুহৰ দেহৰ মগজু, হৃদপিণ্ড, কিডনী আৰু লিভাৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। অৰ্থাৎ লিভাৰ হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। গতিকে আমাৰ লিভাৰটোক এনেকুৱা ৰাখিব লাগিব যেনেকুৱা আমি এখন বাইকত পেট্ৰল ভৰাওঁ, ডিজেল নভৰাওঁ, যিহেতু ইঞ্জিন বেয়া হৈ যাব। ঠিক সেইদৰে আমি লিভাৰটোক চাফা ৰাখিব হ'লে এটা ঘৰুৱা ঔষধ হৈছে এমুঠি ধনিয়া আনি সৰু সৰু টুকুৰা কৰি ৰাতিপুৱা আধা লিটাৰ পানীত উতলাব লাগে আৰু তেতিয়ালৈকে উতলাব লাগে যেতিয়ালৈকে সেই পানী আধা গিলাচ হৈ নাযায়। আৰু এই পানী ৰাতিপুৱা খালী পেটত বহি পেলাই চুপি পি খাব লাগে আৰু এনেকুৱা সপ্তাহত 3 দিন খালে আপোনাৰ লিভাৰ একেবাৰে চাফা হৈ যাব। এতিয়া হওক আমি আলোচনা কৰিম 10টা লক্ষণ, লিভাৰৰ 10টা লক্ষণৰ বিষয়ে। প্ৰথমটো হৈছে মুখৰ দুৰ্গন্ধ হোৱা, 2 নম্বৰ হৈছে চকু, ছাল আৰু পেচাবৰ ৰং চেঞ্জ হোৱা, 3 নম্বৰ হৈছে ওজনৰ পৰিমাণ বাঢ়ি যোৱা, 4 নম্বৰ হৈছে গেছ এচিডিটি, খানা খালে ভালকৈ হজম নোহোৱা সমস্যা, 5 নম্বৰ হৈছে ভৰি আৰু আঁঠুৰ গাঁঠি ফুলি অহা, 6 নম্বৰ হৈছে ভাগৰ ফিল কৰা আৰু দুৰ্বল যেন ভাৱ হয়, 7 নম্বৰ হৈছে শৰীৰৰ ছালত ৰঙা দাগ, খৰখজুৱতি, এলাৰ্জি ইত্যাদি লিভাৰ বেয়া হোৱাৰ কাৰণ, 8 নম্বৰ হৈছে ভোক নলগা হয়, খানা খাবলৈ মন নাযায়, 9 নম্বৰ হৈছে লিভাৰ ভালদৰে কাম নকৰিলে শৰীৰত বেছি পৰিমাণে ঘাম ওলোৱা সমস্যা দেখা দিয়ে, 10 নম্বৰ হৈছে লিভাৰৰ ওচৰে পাঁজৰে কম বেছি পৰিমাণে বিষ হোৱা দেখা যায়। ইত্যাদিবিলাক হৈছে লিভাৰ বেয়া হোৱাৰ লক্ষণসমূহ। গতিকে আহক এই লিভাৰ ভাল কৰিবলৈ হ'লে মই লৈ আহিছোঁ আটাইতকৈ ভাল আয়ুৰ্বেদিক চিৰাপ আৰু এই চিৰাপটো আপোনালোকে দেখি পাইছে। এই চিৰাপটোৰ নাম হৈছে লিভোগাৰ্ড আৰু এই চিৰাপটো আহাৰ খোৱাৰ পিছত 2 চামুচ ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পিছত 2 চামুচ খাব লাগিব আৰু আপোনালোকে অনুভৱ কৰিব পাৰিব যে নিশ্চয় আপোনালোকে লিভাৰটো লাহে লাহে ঠিক হ'বলৈ আৰম্ভ কৰিছে আৰু আপোনাৰ মনত আৰু শৰীৰত ভাল ফিল হ'ব। গতিকে এই আয়ুৰ্বেদিক চিৰাপটো কিনিব হ'লে আপোনালোকে এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত চিৰাপৰ লিংকটো দিয়া আছে। লিংকটোত ক্লিক কৰিলে এই আয়ুৰ্বেদিক চিৰাপটো অৰ্ডাৰ কৰিব পাৰিব। আৰু এটা কথা মনত ৰাখিব যে লিংকটোত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে নিজৰ মোবাইল নম্বৰ আৰু এড্ৰেছটো দি দিব। তেতিয়া অৰ্ডাৰ কৰিলে সেই এড্ৰেছৰ মতে আপোনালোকৰ বস্তুটো পাই যাব। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট আৰু বেল আইকনটো দবাই দিব আৰু বন্ধু বান্ধৱসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিকতাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা ভিডিঅ' পিছলৈকে লৈ আহিম, আপোনালোকে চাই ভাল পাব। আৰু এইখিনিকে মোৰ বক্তব্য